হাই ফ্ৰেণ্ডছ, মই আজি গৈ আছোঁ ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান চাবলৈ। আপোনালোকক দেখাম, আপোনালোকে কেনে পায় ভিডিঅ'টো চাব শেষলৈকে, আৰু ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো বজাই দিব, আৰু আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি গৈ আছোঁ আৰু আপোনালোকে প্ৰত্যক্ষ কৰিছে মই জিপচিত গৈ আছোঁ। জিপচি গৈ আছে আগে আগে এখন, আমি এখনত গৈছোঁ। জংঘল, হাতীকো দেখা পাইছে তলত। তাৰপিছত আপোনালোকে প্ৰত্যক্ষ কৰিছে, যি পাইছোঁ দেখুৱাইছোঁ আপোনালোকক। কথা কৈ আছে আমাৰ ফ্ৰেণ্ডসকলে, লগৰীয়াসকলে কথা কৈ গৈ আছে, কি কি পালে কি কি পোৱা নাই, আমি সকলো কথা পাতি গৈ আছোঁ। হৰিণা ওলাব বোলে, হৰিণা ওলাব, গড় ওলাব। এতিয়া আমাৰ ভাগ্যত কি আছে আপোনালোকক দেখাব চেষ্টা কৰিম। বৰ্তমান গৈ আছোঁ, বহুত জংঘলেই জংঘল। ৰাতিহে আহিব এইখিনি টাইমত এতিয়া খাই বৈ একেবাৰে শুলেই। আপোনালোকে প্ৰত্যক্ষ কৰিছে, আপোনালোকে দেখাইছে হৰিণা এটা দেখা পাইছে আপোনালোকে। ৰাস্তাটোহে উঠাই আছে, হৰিণ দেখা পালোঁ, হৰিণা এটা দেখা পালোঁ। এইটো বহুত দীঘল দেখা পালে আপোনালোকে। হৰিণাটো ভাগ্যত আছিলে, কি ক'বা আৰু, গাঁৱলীয়া ল'ৰা মুখত আৰু আহিয়ে যায় আৰু গাঁৱৰ ভাষা, গাঁৱলীয়া ভাষা কৈ আছোঁ। বৰ্তমান আমি 1 কিলোমিটাৰ গৈছোঁ, বহুত 1 ৰাউণ্ড ঘূৰিব লাগিব। গৈ আছোঁ আমি, জিপচিখন আগত গৈ আছে। জংঘলবোৰ জ্বলাব আৰু জংঘলখিনি জ্বলাব। গৈ আছে আপোনালোকে দেখা পাইছে, প্ৰত্যক্ষ কৰিছে। গড় ওলাইছে, কিন্তু আপোনালোকে প্ৰত্যক্ষ কৰিব নোৱাৰিব, বহুত দূৰত ওলাইছে। বাখৰ জেগা বেলেগ হ'ব এইটো। কিবা ক'ব নেকি? এতিয়া মোৰ নম্বৰত ৰাখিছোঁ, এতিয়া একো নকওঁ আৰু, একো দেখাই নাই, এনেই ঘূৰিলোঁ। এইখিনি বহুত দূৰ আহিলোঁ, এতিয়ালৈকে একো জন্তুৱে দেখা পোৱা নাই, অকল হৰিণ। বান্দৰ 4টামান পালোঁ। হৰিণ নহয়, পহু কম। হৰিণ নহয় বোলে, আমাৰ টিপু ছাৰে কৈছে পহু। গান এটা মাৰি দিয়ক নহ'লে, গান এটা মাৰিব নেকি? গান এটা বৰ্তমান গান মুখত নোলোৱাই নাই না, ফুটুকা-ফুটিকে হৰিণ ডাঙৰ এইটো জাতটো বেলেগ। ফুটুকা-ফুটিকে হৰিণটো দেখা পালে ভাল লাগে ন? কেইবাটা জাত আছে, মোটা লাগিলে নেকি? গাড়ী গৰম হৈ গ'ল।